সকলোৰে খবৰ ভাল আছোঁ মই বৰ্তমান সোণাপুৰ অটো ষ্টেণ্ডত চ' এতিয়া চাব পাৰে এইফালে ৰাসৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে ৰাসৰ কাৰণে বনাই আছে পূৰা চ' এতিয়া ভাবিছোঁ চ' ভিতৰৰ পৰা একপাক ঘূৰি আহোঁ বুলি চ' আপোনালোকক দেখাইছোঁ কেনেকুৱা কি বনাই আছে এতিয়া চাব পাৰে পূৰা জুম কৰি দিছোঁ আৰু আছোঁ বৰ্তমান মই এতিয়া সোণাপুৰ অটো ষ্টেণ্ডৰ এইখিনিত চ' এতিয়া ভিতৰলৈকে গৈ থাকোঁ চ' আগৰ পৰা গৈ আহোঁ একপাক ড্ৰাগ হ'ব মই সেইখিনিত বৰ্তমান আহি পালোঁ চ' আহিছিলোঁ মাৰ্কেটৰ ফালে আহিছিলোঁ চ' মাৰ্কেটৰ ফালে আহোঁতে ভাবিলোঁ একপাক ইপাৰে ৰাসৰ সেইখিনি দেখাই দিওঁ আপোনালোকক কেনেকুৱা কি বনাইছে বৰ্তমানটো এনেকুৱা হৈ আছে আৰু হৈ যোৱাৰ পিছত আপোনালোকে গমেই কেনেকুৱা হ'ব আৰু চাব পাৰে ধুনীয়াকৈ দেখাবলৈ আহিলোঁ এতিয়াও বহুত কাম বাকী আছে হৈ যাব তাড়াতাড়ি চাব পাৰে এতিয়া বৰ্তমান এনেকুৱা হৈ আছে খালি আৰু যেতিয়া হ'ব ৰাস তেতিয়াতো গমেই পাব কিমান পূৰা মানুহ তাৰমানে ভাবিছিলোঁ আৰু মাৰ্কেটতে আছোঁ আৰু একপাক সোমাই যাওঁ বুলি আৰু বহুত দিন ভিডিঅ' দিয়া নাই আৰু চেষ্টা কৰি আছোঁ কণ্টিনিউ হ'বৰ কাৰণে চাব পাৰে বৰ্তমান পৰিৱেশ এনেকুৱা হৈ আছে সোণাপুৰ ৰাস চ' আপোনাক এবাৰ বেক কৰিকৈ দেখাইছোঁ চাই ল'ব পাৰে ভালকৈ আৰু গাড়ীখন থৈ দিছোঁ মই তাত আৰু তাৰ পৰা এটেচ আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় তো লাইক কমেণ্ট চেণ্ড ছাবস্ক্ৰাইব কৰি দিব ক'বলৈ পাহৰি যাওঁ আৰু বহুত দিন হ'ল ভিডিঅ' দিয়া হোৱা নাই আৰু চেষ্টা কৰি আছোঁ কণ্টিনিউ কৰিব পাৰে তাৰ বাহিৰে কি ক'ম আৰু এতিয়া চ' আপোনালোকক এবাৰ বেক কৰি দেখাইছোঁ ধুনীয়াকৈ এক ৰাউণ্ড দেখাইছোঁ আৰু ক'লোৱে প্ৰথমতে যদি ভিডিঅ'টো চাই ভাল পায় তো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইবটো একদম কৰিবলৈ নাপাহৰিব গাড়ী আছে তাত বৰ্তমান এতিয়া আপোনালোকক এবাৰ বেক কৰি দেখাইছোঁ গাড়ী আছে তাত তাৰ পৰা আহিলোঁ এইখিনিত বৰ্তমান হেৰি কৰি আছে আৰু ষ্টেজটো তাতে বনাই আছে আৰু যোনটো গোসাঁই থ'ব চ' তাতে মানে ৰাসৰ মূৰ্তিবোৰ য'ত থ'ব সেইবোৰৰ কাৰণে ইয়াৰ ব্যৱস্থা কৰি আছে ওৱান ৰাউণ্ড এইটো চাব পাৰে কি ধুনীয়া এতিয়া বৰ্তমান সৰু মনো দেখা পাইছে জেগাখিনি যেতিয়া হৈ যাব তেতিয়া গমেই পাব কিমান মানুহ হৈ যায় আচৰিত চাব পাৰে মূৰ্তিবোৰ আধা আধি সিটো চাইডে আছে গাড়ীখন তাতে থৈ দিছে নুমাই আনিব পাৰিলেও হয় আৰু ইটো চাইডেদি ইপাৰে ওলাই যাব পাৰে ইটো চাইডেদি ইপাৰে সোমাই ইপাৰেদি ওলাই যাব পাৰে আৰু চাব পাৰে বহুতখিনি কাম হৈ গ'ল ধুনীয়াকৈ আৰু এইটো চাব পাৰে কি ধুনীয়া বৰ্তমান এতিয়া ওলাই যাম আৰু জাষ্ট মানে সোণাপুৰ আহিছিলোঁ ঘৰৰ পৰা ষ্টাৰ্ট কৰা নাই ভিডিঅ'টো সোণাপুৰৰ পৰা এইখিনি আহিয়ে ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু আপোনালোকক দেখাই দিওঁ বুলি আৰু যেতিয়া কমপ্লিট হৈ যাব তো যেতিয়া আৰু ষ্টাৰ্টিং প্ৰথম দিনাৰ পৰা হ'ব সিদিনাখন আহি আপোনালোকক দেখাম আৰু বৰ্তমান এতিয়া ইয়াৰ পৰা ওলাই যায় বৰ্তমান আৰু ইয়াৰ পৰা ওলাই গৈ থাকোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় তো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা দুবাৰ তিনিবাৰ হৈ গ'ল চাগে কোৱা চ' বাই বাই নেক্সট ভিডিঅ'ত লগ পাইছোঁ আপোনাক